নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনে হ'ল একো ভিডিঅ' দিবলৈ পৰা নাই, কাৰণ মোৰ ল'ৰাটোৰ এক্সাম চলি আছিলে আৰু সেইটো কাৰণে মোৰ ভিডিঅ'টো দিয়া অকণমান পলম হৈছে। আৰু এই ভিডিঅ'টো মোৰ বহুত দিনে হ'ল কৰা, কিন্তু এডিটিং কৰিবলৈ ইমানেই এলাহ লাগে সেইটো কাৰণে মোৰ ভিডিঅ'বোৰ পিছ পৰি যায়। ভিডিঅ' কৰি থোৱা থাকে, কিন্তু এডিটিং কৰিবলৈহে মোৰ এলাহ লাগিলে মানুহজনী এনেই থাকোঁ, তথাপিও মানে মোৰ এডিট কৰিবলৈ কেতিয়াবা একেবাৰে মন নোযোৱা হয়। সেইটো কাৰণে মোৰ ভিডিঅ'বোৰ দিয়াত অকণমান পলম হয়। বা যি কি নহওক, মোৰ আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব, আৰু যদি ভাল পায় প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব। এতিয়া ওলাইছোঁ জোৰোণ দিবলৈ। সেয়া দেখিছে, মোৰ পিছফালে আছে দৰাৰ বাইক, আৰু এইফালে দৰাৰ মাক, পেহীয়েক, খুৰীয়েক। আৰু বেছি মেকআপ কৰা নাই, যিহেতু বহুত গৰম পৰিছে। চিম্পুল পাটৰ কাপোৰ এযোৰ পিন্ধিছোঁ, আৰু বেছি গহনা চহনা পিন্ধা নাই। এনেও গৰমত মই পিন্ধিব নোৱাৰোঁ সেইবিলাক। আমাক যাবলৈ দিয়ক। আমি নাযাওঁ দে, নামিমে। আমাৰ ইয়াৰ গাড়ী আমি গ'লো, আমাৰ নিজৰ মানুহবিলাক। নিজৰ মানুহ এৰি দিয়ক, এৰি দিয়ক। এখন এৰি দিয়ক।
কইনা ঘৰৰ ছোৱালীখিনিক নচব আমি ইয়াত থাকিব মনকা পুৰাইছে নহ'ব বন্ধ কৰি দিয়কগে এতিয়া আহি লগে লগে নিদিয়ে নহয় গৰম হৈ আছে পটককৈ দি দিলে হৈছে লাই দিলে Hallelujah.